আমার দাসে ও টেঙা গাঁঠি খুলি আছে বকরি গাঁঠি খুলি পারে না যদি খুলক খুলক পটাপট তো হাই গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল উজ্জ্বল শৰ্মাজ ব্লগ। তো মানে মই আজি ক'ত বাৰঘৰীয়া থানত যাই আছোঁ। তো আমাৰ ঘৰৰ পৰা ওচৰতে বাৰঘৰীয়া থান। তো মানে কি উৰুকাৰ ফিৰা দিনা আৰু আজি মানে দমিৰ দিনা। তো ইয়াতে ডাঙৰ অনুষ্ঠান এটা হয় বাৰঘৰীয়া থানত। তো বাৰঘৰীয়া থানত যাই আছোঁ। তো মানে বিৰাট ডাঙৰ অনুষ্ঠান আৰু এটা বহুত দূৰৰ দূৰৰ পৰা মানুহগিলা আহে, বহুত মানুহ হয়, নলবাৰীৰ ৰাসৰ দৰে মানুহ হয়। তো যাই আছোঁ, ভিডিঅ'টো চাই থাকক, বহুত ভাল পাব চাই পেলাই আজিৰ ভিডিঅ'টো। তো যাই থাকোঁ আমি বলক। তো ভিডিঅ'টো চাই থাকক, আপোনালোকক একদম পুৰা তাতে লগ কৰি আছোঁ। তো চাই থাকক। তো গাইজ এখন মানে মেইন গেটখন। তো ইয়াতে লেখাই আছে 121 সংখ্যক, তাৰমানে 121 বছৰ হ'ল আৰু এইটো উৎসৱটো কৰিব। তো ভিতৰত যাওঁ ৰ'ব, চাই থাককচোন। মই এতিয়া বৰ্তমান গেটৰ বাহিৰতে আছোঁ। তো গেটটোৰ সন্মুখত দেখিলে দোকান আৰু মানে কি গাড়ীগিলাও একদম বহুত দূৰৰ দূৰৰ পৰা ৰখাই আছে। তো গাইজ আমি ফাইনেলি মানে কি মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ, গেটেদি সোমাই আহিলোঁ। তো এতিয়া ভিতৰত যাম। তো ভিডিঅ'টো চাই থাকক, মানুহ দেখিছে নে কিমান মানুহ হৈছে। তো আগে প্ৰথম মন্দিৰটো চাওঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখি আছোঁ। তো ভিডিঅ'টো চাই থাকক একদম। এইখন মেইন মন্দিৰটোৰ মানে কি মেইন গেটখন আৰু ধুনীয়াকৈ বনাইছে গেটখন। তো মন্দিৰৰ কাষে কাষে ছাতি দি আছে, মানুহগিলাই মানে ছাতি ভিতৰতো দিছে আৰু বাহিৰতো। মন্দিৰৰ দুয়ো চাইডে এইটো ফালে আৰু এইটো ফালে ধুনীয়াকৈ ছাতি দি আছে। তো ইয়াতে মানে স্মৃতি তৰ্পণ কৰিছে। তো ধুনীয়াকৈ ফুলৰে এনেকৈ ঘৰ এনেকৈ বনাই দিছে, ভাল লগা হৈছে। আৰু তাৰ মানে লাইটৰ কানেকশ্যন আছে। তো ৰাতি লাইট দিব, ৰাতি আৰু ভাল লগা হ'ব। এইটোত মানে কি পতাকা উত্তোলন কৰিছে। তো মানে ইয়াৰে যোনখন মেইন পতাকাখন মাজত আছে। তো চাৰিওফালে এনেকৈ ধুনীয়াকৈ বগা বগা পতাকা দি থৈ দিছে, আৰু সেইটোৰ দৰে আঁকে মানে কি চাৰিওফালে ফুল দি থৈ দিছে। তো এখিনিত ফটো উঠা মানুহ মানে মানুহত থাকি ভিডিঅ'টো মই কৰিব পৰা নাছিলোঁ, তামাম মানুহ। তো চবেই মানে কি এখিনিতে ফটো উঠে আৰু। তো ইয়াতে মানুহৰ উৎপাতত কথা ক'ব জাগা নাই। তো কথা ক'লেও একদম গেৰে গেৰে আটা বাঢ়ি বাঢ়ি ক'ব লাগে। তো গাইজ আমি ইয়াতে অলপ ৰখিলোঁ ৰ'ব, তাৰমানে মোৰ লগৰ ছোৱালী দুটা আহি আছে আৰু ফোন কৰিছে। তো সিহঁতক ৰখোঁ, এইখিনি জেগাত ৰখা বুলি কৈছোঁ, বেছিবা পাৰিলে নকওঁ। তো মানে কি আমি এতিয়া কমলা টেঙা আৰু বগৰী লওঁ। তো দাম খেলাই আছোঁ, 10 টকাতকৈ এতিয়া দি দাম খেলাই আছোঁ। তো গাইজ মানে ইয়াতে আহি পেলাই মানে বাৰঘৰীয়াত আহি পেলাই যদি বগৰী নাখায়, টেঙা নাখায়, কিবা এটা ভাল নালাগে। মানে ৰ'দত বহি ধুনীয়াকৈ বহা জেগা আছে ফিল্ডত। তো ৰ'দত বহি পেলাই আমি টেঙা আনিছোঁ, তো টেঙা আৰু বগৰী আছে। তো মানে এটা মজাই বেলেগ আৰু। আমাৰ দাসে ও টেঙা গাঁঠি খুলি আছে, বগৰী গাঁঠি খুলিব পারে না যদি খুলক খুলক পটাপট।
তো এখন ষ্টেজখন এতে প্ৰগ্ৰেমগিলা হয় আৰু তো চব প্ৰগ্ৰেম এতে হয় ষ্টেজত হয় তো মানুহগিলা চাই আছে কিবা কৈ আছে ৰ'ব মাইকত তো এতিয়া আমি কিবা কিনিম ৰ'ব অলপমান ফুল চুল কিবা অলপ কিনো চাওঁ কি বস্তু ওলছি তো চেণ্ডেল পাব ৰাইজ প্ৰচাৰ কেন্দ্ৰলৈ এতিয়াই তো দেৰিয়ে হ'ল মানে কি আমি আহিবাৰো দেৰি হ'ল তো মানে গধূল হ'ব ইয়াৰ লাহে লাহে তো মানুহগিলাও গেল আৰু এতিয়া মানুহ কমিল আৰু তাৰমানে ফিল্ডতো মানুহ কমি গেল পুৱা আৰু দিপৰীয়াৰ মানে কি ভিৰটো কমিল এতিয়া আৰু অলপ বগৰী ল'লো তো আৰু এনে কি ল'লি তই পেন লৈছি আৰু তই কি লৈছা বেলুন লৈছি তো এতিয়া আমি যাওঁ তো আহিবাৰ বহুত সময় হ'ল তো আন্ধাৰে হ'ব এতিয়া তো গাইজ এতিয়া আমি ঘৰত যাওঁ তো আজিৰ এই ভিডিঅ'টো ইমানখিনিয়ে তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব তো বাই বাই